Hello everyone, welcome to my channel Honindanath channel. আৰু নমস্কাৰ, মই হনিন্দ্ৰনাথে আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ মোৰ চেনেল হনিন্দ্ৰনাথ চেনেললৈ। আহকচোন আজি আমি ভিডিঅ'টোত দেখা এই ফুলবোৰ অৰ্থাৎ 9 বাজি আৰু 8 বাজি এই ফুলবোৰৰ লগতেও লতা জাতীয় সকলোবোৰ ফুলেই আমি যিহেতু পূৰ্বৰে পৰাই মাটিত ৰোপণ কৰি আহিছোঁ, কিন্তু তাক আমি মাটিত ৰোপণ নকৰিও এই প্লাষ্টিকৰ বটলসমূহত আমি ৰোপণ কৰিব পাৰোঁ, কিয়নো বৰ্তমান সময়ত আমি ব্যৱহৃত সকলোবোৰ প্লাষ্টিক বস্তুৱে পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ। যদি আমি এই প্লাষ্টিকৰ বটলসমূহক আমি পুনৰ ব্যৱহাৰ কৰি নিজৰ ঘৰখনক এখন সৰু বাগিচালৈ ৰূপান্তৰ কৰাৰ লগতেও আমি পৰিৱেশ প্ৰদূষণৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰোঁ। তেনেহ'লে আহকচোন এই প্লাষ্টিকৰ বটলসমূহক আমি পুনৰ ব্যৱহাৰ কৰি কেনেকৈনো এখন সৰু বাগিচালৈ ৰূপান্তৰ কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে তাকে আজি আমি উপভোগ কৰোঁ। প্ৰথমেই আমাক পেলনীয়া কেইটামান প্লাষ্টিকৰ বটল লাগিব আৰু তাৰ লগতেও আমাক পথৰুৱা মাটি অলপ লাগিব আৰু ইয়াৰ লগতে সাৰুৱা মাটি হিচাপে আমি শুকান গোবৰৰ ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছতেই আমি আনি থোৱা প্লাষ্টিকৰ বটলসমূহক নিজৰ ইচ্ছা অনুসৰি নতুন নতুন ৰূপত কাটি লৈ ল'ব পাৰোঁ। আপুনি ইচ্ছা কৰিলে এই বটলসমূহক কাটি নল'বও পাৰে। এই ভিডিঅ'টোত মই লোৱা প্ৰত্যেকটো বটলেই কিন্তু মই কাটি লোৱা হৈছে। পাৰিলে আপুনিও এনেদৰে এবাৰ ব্যৱহাৰ হৈ যোৱা প্লাষ্টিকৰ বটলসমূহক পুনৰ ব্যৱহাৰ কৰি এনেদৰে পৰিৱেশ প্ৰদূষণৰ পৰা নিজৰ লগতে নিজৰ দেশখনকো বচাওক। এতিয়া এনেদৰে প্ৰত্যেকটো বটলকে মই কাটি লৈ এটি নতুন ৰূপত বটলসমূহক সজাই ল'লোঁ। ইয়াৰ পিছতেই মই বটলসমূহক প্ৰায় নিজৰ ইচ্ছা অনুযায়ী 10-15টামান ফুটা কৰিবৰ বাবে এনেদৰে লোৰ কটা গৰম কৰি লৈ বটলসমূহক ফুটা কৰিছোঁ। যদি আপুনি মোৰ এই হনিন্দ্ৰনাথ চেনেলটি উপভোগ কৰি আছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু নতুন ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। এতিয়া প্ৰত্যেকটো বটলে আমি নিজক লগাকৈ ফুটা কৰি লোৱা হ'ল। এতিয়া মই 8 বাজি 9 বাজি এনেকুৱা লতা জাতীয় ফুলবোৰ ছিঙি আনি তাক মই সৰুকৈ ছিঙি লৈছোঁ। এতিয়া আমি ফুটা কৰা বটলৰ প্ৰত্যেকটো ফুটাতে একোডালকৈ ছিঙি লোৱা ফুলৰ ঠানি ভৰাই লোৱা হৈছে আৰু তাৰ লগতে ষ্টেপ ৱাইজ মাটিৰ লগতে শুকান গোবৰ মিক্স কৰি দি থকা হৈছে আৰু লগে লগে সেই মাটিৰ আৰু শুকান গোবৰখিনিক অলপকৈ হেঁচি দি আমি আকৌ নতুনকৈ সৰু ফুলৰ ঠানিবোৰ তাত ভৰাই আমি আকৌ নতুনকৈ মাটি দি আহিছোঁ। এইদৰে কমেও আমি 10-15টা ফুটাত সৰু ফুলৰ ঠানিবোৰ ভৰাই কেনে এটিকৈ বটল সজাই পৰাই লৈছোঁ আৰু তাৰ পিছতে এই বটলবোৰক আমি এইদৰে ফুলৰ ঠানি ভৰাই নতুন ৰূপত সজাই লৈছোঁ। সঁচাই দেখিবলৈ বহুত
ধুনীয়া লগা হৈছে। পাৰিলে আপুনিও এনেদৰে পেলনীয়া বটলবোৰ আনি কেনে আপুনি নিজৰ ঘৰতে এনেদৰে লতাজাতীয় ফুলসমূহক ফুটা কৰি কেনে ভৰাই তাক নতুন ৰূপত সজাই তুলিবলৈ চেষ্টা কৰিবচোন। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু লগতে আপুনি ৰোপণ কৰা এই ফুলবোৰৰ যতন ৰাখিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপুনি শেষ কৰি চোৱাৰ বাবে আপোনাক ফণীন্দ্ৰনাথ চেনেলটোৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।